নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মাছৰ পৰাই আৰম্ভ কৰিছোঁ। আজি ধৰিলেগে মাছ। এয়া মাছ একদম লোকেল মাছ। এইফালে ভাজি আছোঁ, বেয়া হৈ যাব যিহেতু বাচি দিয়াৰ পিছত ভাজি দিছোঁ। এইফালে এয়া আছে ভাজিবলৈ। এয়া মোৰ মাছ ভজা হৈ গ'ল। চব ভাজিলোঁ, কিছুমান আধা ভজাকৈ থোৱা আছে বাৰু মাথাবিলাক। তাৰপিছত এইফালে এয়া পেটুও বনাব লাগিব, পেটুটো জ্বলা ভাজি বনাম। আৰু এইটো চব জাতিলাও এটা আজি প্ৰথম ছিঙিছোঁ মাছৰ লগত খাম বুলি। তাৰপিছত সন্ধিয়া লাগিলে ভাবিলে সিহঁতক বান্ধি লওঁ। একদম সিহঁতি মানে দৌৰি আহে আৰু কিবা এটা দিলে চব কেনেকৈ দৌৰি আহে দেখিয়ে মৰম লাগে। এনেকুৱাত এনেও যদি আপুনি মাতে একদম দৌৰি আহিব আৰু বান্ধি দিলোঁ। ফাৰ্মতে মানুহ এতিয়া পোৱালি যিহেতু নাই ফাৰ্মত। তাৰপিছত এইফালে এইটো চব বহুত দিনৰ মূৰত খালোঁ। কি বাৰু চিনি পাইছেনে? সেইবোৰতো স্মৃতি হ'ল আৰু। তাৰপিছত এইফালে চাহ খালোঁ। তাৰপিছত এয়া কুটি আছে মানুহজনে পাচলি, কুটিহে দিছে বাৰু, মই নিজে বনাম। তাৰপিছত এয়া আমাৰ ভাত হৈ গ'ল ৰেডি, ৰাতিৰ সাজটো। এইফালে মাছ বনালোঁ, দাংবডি আলু ভাজিলোঁ, এইফালে জ্বলা ভাজি, এইফালে মাছ ফ্ৰাই কৰিলোঁ। সেয়াই আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আশা কৰোঁ সকলোৱে ভাল পাব চাই। মোৰ নতুন এটা ভিডিঅ' ব্লগত আকৌ লগ পাই আছোঁ।